Hello guys, তো আজি মই আপোনালোকক দেখাই আছো মাছ কেনেকৈ কাটে। আপোনালোকে মাছ কাটিব জানে নে নাজানে? আপোনালোকে মাছ কাটিব মানে মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে দোকানৰ দৰে মাছ কাটিব জানে নে নাজানে, কিন্তু এটা কথা, মাছ যদি কাটিব বিচাৰে নহয় তেতিয়াহ'লে আপোনালোকক লাগিব পুৰা যন্ত্ৰপাতি। এইয়া দেখিছেনে, এইখন মিট মোৰ নাই, মই বেলেগৰ পৰা আনিছোঁ। আৰু বাকী আপোনাৰ এটা কুণ্ডা থাকিব লাগিব মাছ মাংস কাটিবলৈ, এইটো খুব প্ৰয়োজন। আপোনালোকৰ ঘৰত নাই যদি গছ এডাল ফালি তাৰ পৰা কুণ্ডা এটা বনাই ল'ব। আমাৰ আইতাৰ কাজত এনেকুৱাকৈ চবকেইটাই বনাই লোৱা হৈছে, আৰু সেইকাৰণে মই আপোনালোকক আজি মাছ কেনেকৈ কাটিব লাগে দেখাই আছোঁ। তো মাছ কটাটো এটা মানে কি, আপোনালোকৰ চবৰে টেকনিক বেলেগ বেলেগ থাকে। তো এইটো টেকনিকত মানে ডাঙৰ মাছ কাটিব অলপ সুবিধা হয়, সেইকাৰণে মই আপোনালোকক দেখাই আছোঁ। যিহেতু আমাক ঘৰত কাটি দি নাযায়, ঘৰৰে বেপাৰী আহি দি থৈ যায়। তো মই এই মাছটো ৰাখিছিলোঁ মাত্ৰ 130 টকাত, মানে 800 গ্ৰাম, লগত 2টা গৰৈ মাছ ফ্ৰী দিছে। আপোনালোকে এনেকৈ কেতিয়াবা বস্তু ফ্ৰী পায়নে? আমাৰ ইয়াতে দিয়ে, কিন্তু সৰু সৰু হ'লেও গৰৈ মাছ 2টা ফ্ৰী দিছে, আৰু মোৰ ভাল লাগিছে খাব, পুৰি খাব পাৰিম বুলি। তো মই জানেই মই গৰৈ মাছ পুৰি খাই খুব ভাল পাওঁ, সেইকাৰণে মই মানে ৰাখিয়ে থাকোঁ। তো মাছটোৰ দামটোও কম আছিলে, তো মই আৰু ৰাখিছোঁ, আৰু সোৱাদ হ'ব বুলি কৈছে, কিবা হয় নাজানো, আকৌ ৰাখি ল'লোঁ, গ্লাছ কাপ বুলি কৈছে। তাৰপিছত মাছটো এনেকৈ মাথাটো এক্সট্ৰা কৰি লৈছোঁ। লাগি গ'ল মোৰ আঙুলিটোত লাগি গ'লেও তথাপিতো মানে মই হাৰ মানা নাই, মানে দাওখন ডাঙৰ হৈছে তো অলপ ভয়ো লাগি আছে। তাৰপিছত মানে মই তথাপিতো কৰি আছোঁ, আৰু বেলেগৰ দাও যিহেতু ধাৰ কিমান আছে গম নাপাওঁ। তো এতিয়া মই কাটি সৰু সৰু কৰি টুকুৰা কৰিম। আপোনালোকে চাই আছে, প্ৰথমতে বাকলিকেইটা এৰাই ল'ব, তাৰপৰা সৰু সৰুকৈ পিচ কৰি দিব। এতিয়া মই যে দৌৰি গৈছোঁ, কি জানেনে, এটা মেকুৰী মিয়াও মিয়াও কৰি আছে। মই ইফালে মাছ কাটি তত পোৱা নাই, এইফালে আৰু মেকুৰীটোক খাব লগা হ'ল। মই কেনেকৈ দিব পাৰোঁ, ইমান কষ্ট কৰি মই কাটি আছোঁ। তাৰ পৰা আৰু এক পিচ কৰি মাছকেইটা ভালকৈ এটা পিচ কৰি ল'লোঁ। কৰি লোৱাৰ পিছত মাছটোৰ মাথাটো কাটাৰ টাইম আহি গ'ল। এতিয়া মই মাথাটো কাটিব লাগিব। তো লাহে লাহে অলপমান যিখিনি জেগাত লাগিছে সেইখিনিত অলপ দুখ পাই আছোঁ, তথাপিতো আৰু কাটি আছোঁ। আৰু এয়া চাওকচোন, মাছকেইটা পিচ কৰি লোৱা হৈ গ'ল। আপোনালোকে এনেকৈ কৰিব পাৰে নে নোৱাৰে কওকচোন? মই কিন্তু পাৰোঁ দেই, মই এইবিলাক কাম কৰিব পৰা হৈ গ'লোঁ আজিকালি। আগতে নোৱাৰিছিলোঁ, আৰু এতিয়া পাৰা হৈ গ'লোঁ, এইবিলাক কাম চব শিকি গ'লোঁ। পৰিস্থিতিয়ে মোক চব শিকিবলৈ বাধ্য কৰাই দিছে। তো মাছকেইটাৰ পিচকেইটা ধুনীয়াকৈ কৰি ল'লোঁ। এতিয়া মই মাথাটো কাটিম, এতিয়াহে মেইন টাস্ক। মই এইটো চিধাকৈ কাটিম নে তেৰাকৈ কাটিম ভাবি আছোঁ। লাষ্ট মই ট্ৰাই কৰিলোঁ চিধাকৈ, এনেকৈ কৰাৰ পিছত নোৱাৰাৰ পিছত মই ভাবিলোঁ নাই, পঠিলীয়াকৈ কাটি দিওঁ, এনেকৈ কাটি দিলোঁ। তো এনেকৈ কাটোতে এইবাৰ মোৰ অলপমান জাগাত পৰিছে, তো মাত্ৰ মই 2 ফাল কৰি দিলোঁ, কৰি দি মই ধুনীয়াকৈ কাটি দিলোঁ। তো আপোনালোকৰ জনাবচোন, এনেকৈ মাছ কাটিব পাৰে নে নোৱাৰে, আৰু যদি নোৱাৰে তেতিয়াহ'লে চাই পেলাই ভিডিঅ'টো চাই শেষ কৰি চাব, তেতিয়া শিকি যাব। আৰু এনেকুৱা ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে মোৰ পেজখনক আপোনালোকে ফ'ল' কৰি ৰাখিব, আৰু লাইক কৰি থাকিব, ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বাই বাই। আজিৰ ভিডিঅ'টোত মই ইমানে, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই। আৰু মাছকেইটা মই লাষ্টত আপোনালোকক দেখাই দিওঁ, কেনেকুৱা গৰৈ মাছ পাইছিলোঁ, সৰু তথাপিতো আৰু আমাৰ হৈ যাব, আৰু সেইকাৰণে মানে মই গৰৈ মাছকেইটা ৰাখি থ'লোঁ। এতিয়া চব চাফা কৰি ধুই পাখলি থৈ দিলোঁ।